কত গেল গুপ খাওয়াটা ৰাতিপুৱা হলে কত যে পালাই ভাত এক মুঠি খাবা পালে পালাবা খালি ইফালে মাইকটোও নাই নাই সৰুতে ঢুকালে চালা আৰু ই কথা নুবুজে কিমান যে কষ্টত ডাঙৰ দীঘল কৰিলো ইয়াক ফুল গাছ ইমান লেতেৰা হৈ আছে তাৰ বাইদেৱে ৰুই থৈ যোৱা আছিল ইলান ফুল ইলান পূজা তিথিত লাগে আমাক বহাগত লাগবই আৰু ফুল গাছ ইফালে গাড়ী খোজে কালি উমুক খোজে চালা সৰুৰ পৰা কষ্ট দিয়া নাই কাৰণে ই মানে বহুত মানে ওপৰত গেল কথাটো কথা একেবাৰে হাৰ মানে নামানে কেতিয়াও হেই কিমান কৰিম ৰাতিপুৱাৰ পৰা কলো পাচিলাকে তাও এখন আৰু নকৰো হাতটা এনে দুখ পাইছো পিছল খাই লাঙত এখন কি হ'ব হেই আহক ই চালা ইয়াক আজি ভাত নোখোৱাং বুঢ়া দেহা বাইকটা যে থাকছে না ঘৰতে চালা এখন চুৰচক মাতি মই ফাৰ্মাচীতে যাব লাগিব হাতটা অলপ ঠিক কৰি আহিব লাগিব আজি ইয়াক চাবি লুকাই থব লাগিব বিচনাতে থাকব ইয়াৰ চাবি চালা জাপি গেটা বেয়া হৈছে কি যি কৰিম ঠিক কৰিব টাইমে নাপাম পাথাৰতো যাব লাগে তাতে গুণাকেইটা ছিঙি আছে ইয়াৰ ল'ৰাটা বা ক'ত গেল এখনো নাহে আহিলে অলপ গৰুকেইটাকে লৰাবা ডিঙে নেকি ক'ত যাব সি চালা চুমিদাৰৰ বেটা না নাযায় সি কেতিয়াও ৰহ আহক কি হ'ল ক বাবা মোৰ এটা কথা হ'ল ক মই গিলেন আছে না এটা বিচাৰি চিকুন গাছ কিলেন ইমান আছে ইলেন পিছাই দিব নাপায় নেকি কিয় বাবা মোক বাইক লাগে বাইক লাগে মোক কি টিম লাগে মই আজি খুৰা দেখা পাইছোঁ মই আজিকালি এই বাবা তই যে কৈ আছা এইবিলাক যে বিক্ৰী কৰিম এইবিলাক তোৰ ভৱিষ্যতৰ কাৰণে ৰাখিছো বিয়া বাৰু কথা আছে নাই মোক লাগিবই পইচা দি তুমি কিয় নুবুজা বাবা ভৱিষ্যতৰ কথা বেমাৰ আজাৰ তোৰ কাৰণে বিয়া বাৰুৰ কাৰণে মাটি জমি মই ৰাখি দিছো তোৰ কাৰণে হে তই আৰু কি ডাঙৰ কথা কোৱা বাবা অলপ বুজ আমিতো গৰীব মানুহ বাবা ঘৰখন আমাৰ কেনে চলি আছে আমাৰ কাম নচলে বুজছা বাবা কাৰ কথা শুনি তুই এনেকা হলি বাবা নাই বাবা মোক কাই কিছু কোৱা নাই মোক লাগে এতিয়া বাইকটা কিমান কৰিম মই এতিয়া বাইকটা নচলাম আৰু অলপ বুজে নাই বাবা 390 বাইক খালা এনেকা নহ'লে মই ক'ৰবাত যাম আৰু নহ'লে ক'ত যাবা কথা কয় দিম তই টেনশ্যন নকৰিবি আমি 2-3 বছৰত যাম হ'ব নাযাবি দে বাবা দে এখন দিবি বাবা আজি কি বাৰ বাবা আজি বৃষ্টিবাৰ বাবা বৃষ্টিবাৰ তাহলে শনিবাৰে যাম আমি দুধনৈত ল'ম দুধনৈত হ'ব দে ঘৰত লাগব কিন্তু বাবা দিম ঘৰত কিন্তু ভালকে থাক তাহলে কত নাযাবি বাহিৰত নলাবি দে বাবা যা নিজৰ কামত যা কিতাপ পঢ়িব লাগে কলেজত যাবা দিম চালা কলেজতো যাবা টান পাই বাইক বোলে পচা কালি বোলে উমুক পচা কালি বোলে টায়াৰ ফিউজ থৈ এই বুঢ়াক মাৰি পেলাব দে বাবা ক'ত গেল আজি পালালে লগৰ লগত ক'ত গেল পথাৰতো যাব লাগিছিল না ধানবাৰীত গৰু সুমিলে বাবা এতিয়া পথাৰত যাব লাগে মই ঘৰত থাকিব লাগে গৰম বিৰাট গৰম বাবা কিতে বাবা আজি তো কিবা দিয়া কথা আছিল কিবা যে দিন গুছিলি না কি দিম গ'লো এটা শনিবাৰ পাহৰি গিল বাবা বাবা তুই পাহৰি যায় ৰে কথা এটা ক'ত কি দিম বোলো আজি যে বাইক কিনিব যাবা কুছিলি যি বাইকৰ কথা মই কৈছো নেকি গুছিলি তো সেইদিনাখন গুছিলি তো হেই কোৱা নাই মই কুহিনা এখন ঠকাবা আহা বাবা বাবা যাম নাই নহয় দিবা নোৱাৰো মই ভাবি আছো তো পথাৰত
কাম কৰিব যাম ঘৰত থাক বুলি ক'বা আহিছো আৰু তই বাইকৰ কথা কৈ আছা কালি অ' বাবা তুই সিদিনাখন কুলি মই ইমান সপোন দেখা পাইছিলোঁ এই নিদো বাইক চেক কিছু নিদো যা 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 ক'ত গাঁৱত যা মোৰ পাথৰ কাম আছে যা বাবা তুই ঠকালি বাবা আৰু বেছি কৈছা তুই না মই যাম মই ক'ৰবাত যাম মই বেংগলোৰ যাম নহ'লে যা 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 ক'ত যা ইমান মানে অকৰা হৈ গৈছে যা বাইকো নিদে কিছু নিদে বাইক খুজিছিলোঁ কেতিয়া বাইকো নিদে নাথাকো মই আইবি আছে না নাই ঘৰত ক'ত পাই গৈছে ওখান দেখোন চুপচাপ দেখোন পক্ষীৰ মাতো নাই মানুহৰ মাতো নাই দেখোন ক'ত গৈছে দৰ্জা খোলা দৰ্জা চৰ্জা ভাঙাই থৈ যোৱা নাই তই চাং ৰ বিটু বাবা ক'ত গ'ল গাঁৱতে গেল নেকি দৰ্জাটো খুলি গৈছে দেখটাও নাই নিশ্চয় গিছে নেকি কলেজতে আহক এতিয়াতো ভাত খাবা আহিবই মুঠতে আহি পাবাই লাগব অলপ পিছত ক'ত যাব ঘৰৰ চলি ঘৰত আহিব ক'ত যাব দে বাবা কি বা খবৰ বাবা পিছে বাবু কত কিয় বা আহিলি মানে মই বাটত লগ পালোঁ বিটুটো গেল কাম কৰিব গেল বহুত দূৰত 5 বছৰমান পিছতহে আহিবহি তাৰপিছত তাই মন খং কৰি উঠি গেল পিছত বোলে কিবা বাইক খুজিছিল কিবা নিদিলে ৰে আপুনি হয় বাবা বাইক খুজিছিলে কিন্তু উপায় নাই মোৰ টকা পইচা নাই ক'ত চিগুন গছ দি আছে ক'ত তামোল গছ মানে তামোল ফলকেইটা বিক্ৰী কৰিব দিছে মোক তো এই মাথা চুলি এনেতো ফুকি দিছে আৰু মানে লাল কাল কৰি মানে টাকলা কৰি যাবহি কিন্তু যাব নালাগিছিল তুমিতো বুজাই ৰাখিব পাৰিলা মইতো তাক বুজাইছিলোঁ কিন্তু তাই কি বা হ'ল মনটো গুচি যাওঁ বুলি মোক সিদিনা গিছেহি মই যাঙে নেকি পুৰা যা বাবা খবৰ লবি বাবা দে এই বাবাৰ লগত মোৰো আৰু বাইক এখন নেজাতে পালাই গেলি মই অকলে থাকিব লাগিব এইকেইদিন কষ্টটো কষ্ট তাই থাকিলে অলপ ভাল লাগে কথা বতৰা ৰাতি পথাৰত যাব লাগে ঘৰত গুচাব লাগে চব লাগে আকৌ 5 বছৰ কাৰণে এসপ্তাহ 2 সপ্তাহ নহয় তাকো ইমান দূৰত দিছে এই বুঢ়াক এৰি গ'ল কেনেবা খাই কেনেবা লয় পইচা বা কাৰ নিল কি হ'ল তাইহে জানে পইচাটো মই তাক দিয়াই নহ'ল দিছে কমচে কম মোকতো একবাৰ মাত দি যা বাবা যাং বুলি তাকো কৈ নেগেল কাৰবা পইচা নিল তামাম কলো চলালো আজি থাক কেনে লাগিছে মোক তুই দুজনে পুৰা লাগি থাক যাওঁ ৰ